নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি 29 আগষ্টৰ দিনটো আমি কলেজত কেনেকৈ পাৰ কৰিলোঁ সেইখিনি আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এয়া হৈছে পাখি, এয়া পৰিস্মিতা লাজতে লুকাই দিছে আৰু এয়া অভিষেক। আৰু বাকী আমাৰ ইয়াত চলি আছে ধুনীয়াকৈ ৰিহাৰ্চেল গানৰ। এয়া ছিনিয়ৰ বা এগৰাকীয়ে প্ৰেক্টিছ কৰি আছে যিহেতুকে কাইলৈ ফ্ৰেছাৰ্ছ আৰু বায়ে গাব আৰু এয়া মেমহঁতো আহি পেলাই শুনিছে। তাৰপিছতে এয়া অভিষেকৰ গানৰ প্ৰেক্টিছ চলিছে। সিও বহুত ধুনীয়া গান গায় আৰু আমি এয়া শুনি আছোঁ আৰু তাৰ গান। আচলতে সকলোৱে অকল ইহঁতিয়ে নহয়, বাকী আৰু বহুত আছিলে যোনে কাইলৈৰ কাৰণে পাৰফৰ্মেঞ্চ কৰিব। তো সকলোৰেখিনি কেপচাৰ কৰিব পৰা নহ'লে যিমানখিনি পাৰোঁ সেইখিনিকে ৰাখিলোঁ আৰু তুলি কৰি। আৰু এগৰাকী আমাৰ ছিনিয়ৰ বা হয়, বহুত ধুনীয়া বিহু নাচে আৰু ভাল লাগিলে কাৰণে অকণমান ৰাখি থ'লোঁ আপোনালোকক দেখাবলৈ বুলি। বাকী কাইলৈ বহুত ধুনীয়া হ'ব পাৰফৰ্মেঞ্চ। আজি জাষ্ট ডেমো এটা দেখাইছে আৰু সকলোকে। ইয়াৰ পিছতে আমি অকণমান মস্তিও কৰিলোঁ গোটেইখিনিয়ে মিলি, যিহেতু মেমহঁত অকণমান আঁতৰি গৈছিল, আমিও চান্স পালোঁ। আৰু চবেই গাই থকা দেখি ময়ো উঠি গ'লোঁ অকণমান গাওঁ বুলি। মই ইমান ভাল নাগাওঁ, কিন্তু সকলোৱে গাই থকা দেখি মোৰো অকণমান গাবলৈ মন গ'ল, সেইকাৰণে অকণমান ট্ৰাই কৰিলোঁ। তো শুনিব আপোনালোকে মই কেনেকুৱা গাওঁ আৰু কমেণ্ট কৰি জনাব। গান গোৱা হৈ গ'ল আমাৰ আৰু লাষ্টৰ ফালে আমি কোৰাছৰ কাৰণে এয়া গোটেই ষ্টেজটোত পজিশ্যনখিনি মিলাই ল'লোঁ আৰু কেনেকৈ গাম, কেনেকৈ ৰখিম। আৰু শেষৰ ফালে মই অকণমান পিয়ানোখন বজাবলৈ চেষ্টা কৰিলোঁ। বাকী কালিলৈ আমাৰ ফ্ৰেছাৰ্ছ, গোটেই ভিডিঅ'টো এক্সাইটেড হ'ব কালিলৈ। আৰু ল' কলেজতনো কেনেকৈ ফ্ৰেছাৰ্ছ পাতে সেইখিনি আপোনালোকক দেখাম আৰু ময়ো নতুনকৈ এক্সপিৰিয়েঞ্চ কৰিম। চ' আপোনালোকে ভিডিঅ'বিলাক চাব মোৰ আৰু কেনেকুৱা হৈছে ক'ব, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ।